নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি ৰবিবাৰ 11 ছেপ্টেম্বৰ 2022। আকৌ আজি মই যাবলৈ ওলাইছোঁ যুদ্ধক্ষেত্ৰ, মানে 6 নম্বৰ যুদ্ধক্ষেত্ৰখন মই কৰিব যাব আছোঁ। 6 আৰু 7 হ'ব। গতিকে এতিয়া মোৰ এইবোৰ অলপ খেতিখনো অলপ বহুত ডাঙৰ হৈ গৈছে, দীঘল হৈছে, মানে এইবোৰ অলপ চাফা কৰি লওঁ। যুদ্ধক্ষেত্ৰত সাজু হৈ যাব লাগিবতো। গতিকে কি যুদ্ধক্ষেত্ৰ আপোনালোকে গম পাই কিজানি বহুতে, মোৰ 5টা যুদ্ধ অলৰেডি হৈ গৈছে। এইবাৰ 6 নম্বৰ যুদ্ধক্ষেত্ৰলৈকে যাবলৈ ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাই যাব গোটেইখিনি। এতিয়া অটত ছাটাই অভিযান কৰিবলৈকে অটতে আহি আছোঁ। এইখিনি ছাটাই কৰি দিম। গ'লোঁ ছাটাই অভিযান কৰি, এয়া দেখিছে গোটেই ছাটাই অভিযান কৰি আহি গ'লোঁ। অলপ মানে নাবালক যেন লগা হৈছে কিজানি। গতিকে যিহেতু যুদ্ধক্ষেত্ৰলৈকে যাম আজি, যুদ্ধক্ষেত্ৰলৈকে যোৱাৰ আগে আগে সকলো সাজু হৈ লৈছোঁ। গতিকে ছাটাই অভিযানো কৰি দিলোঁ। গতিকে আজি মোৰ 6 নম্বৰ যুদ্ধক্ষেত্ৰলৈকে গৈ আছোঁ। 6 আৰু 7 নম্বৰ হ'ব। আগতে 5খন যুদ্ধ লাগি আহিছোঁ। গতিকে আগলৈকে গৈ থাকোঁ যুদ্ধক্ষেত্ৰলৈকে, আপোনালোককো লগত লৈ যাওঁ। জয় মহেশমতী। এতিয়া আহি পাই গ'লোঁ এয়া যুদ্ধক্ষেত্ৰলৈকে। এয়া এইখনেই মোৰ যুদ্ধক্ষেত্ৰখন এইখনে। যুদ্ধক্ষেত্ৰত ফোন এটাও আছে। একচুৱেলি মই আহিছোঁ হস্পিটাললৈকে। আজি মই এডমিট হৈছোঁ। আজি ৰবিবাৰ। আকৌ মোৰ এটা অপাৰেশ্যন, দুটা হ'ব অপাৰেশ্যন। এটা ডাঙৰ অপাৰেশ্যন আছে মোৰ হিপ ৰিপ্লেচমেণ্টৰ অপাৰেশ্যন আছে। মানে মোৰ হিপছটো যিহেতু বেয়া হৈছে, মোৰ হিপছটো চেঞ্জ হ'ব এইবাৰ। এইটো মই 6 নম্বৰ অপাৰেশ্যন কৰিব গৈছোঁ। 6 আৰু 7 নম্বৰ অপাৰেশ্যন হ'ব। অলৰেডি আগতে মোৰ 5টা অপাৰেশ্যন হৈছে। মোৰ 2020 চনতে এটা ডাঙৰ এক্সিডেণ্ট হৈছিল। তাৰ ফলত মই 5টা অপাৰেশ্যন এতিয়ালৈকে কৰিব লগা হ'ল। আকৌ এতিয়া মোৰ এইটো 6 নম্বৰ আৰু 7 নম্বৰ অপাৰেশ্যন হ'ব। মই তলৰ প্লেটখন, মোৰ ভৰিত প্লেট লাগি আছে, প্লেটখনো ওলোৱা যাব। আকৌ মোৰ গোটেই টোটেল হিপ ৰিপ্লেচমেণ্ট হ'ব, মানে গোটেই হিপছটো মোৰ সলাই দিয়া হ'ব। গতিকে মোৰ মঙলবাৰে মোৰ অপাৰেশ্যন আছে। আজি ৰবিবাৰ, আজি মই এডমিট হৈছোঁ। গতিকে মঙলবাৰে মোৰ সেই যুদ্ধখনত আকৌ অৱতীৰ্ণ হ'ব লাগিব আকৌ। গতিকে মঙলবাৰে মোৰ সেই যুদ্ধখন হ'ব। কি হয় সেইটো দেখা যাব। গতিকে এইটোৱে আছিল মোৰ এইখনেই যুদ্ধক্ষেত্ৰ। আকৌ মেইন ৰণস্থলী মঙলবাৰে আহিব।